নমস্কাৰ। আজি এক বিশেষ আলোচনালৈ তোমালোকৰ মাজত মোৰ অতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল। বিগত বহুত ষ্টুডেণ্টে মোক কৈ আছে যে ছাৰ, আমাৰ যি এনইপিৰ আণ্ডাৰত যি 4 বছৰ বিএডৰ পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমৰ ওপৰত কেনেকুৱা ধৰণৰ হ'ব বা কেনেকুৱা ধৰণৰ প্ৰচেছটো চলিব, যে আমি যদি 4 বছৰৰ কৰোঁ কি লাভ হ'ব, তাৰপিছত 4 বছৰৰ যদি আমি কৰোঁ তেনেহ'লে আমাৰ MA টো কেইবছৰৰ হ'ব বা BEdটো কেইবছৰৰ হ'ব। গতিকে এই সমূহ কথাৰ ওপৰত আজি এটা বিশেষ আলোচনা আৰু গুৰুত্বপূৰ্ণ আলোচনা। যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে হয়তো ভালকৈ বুজি পোৱা নাই, অলৰেডি আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে এটা নোটিছ জাৰি কৰিছে ইয়াৰ ওপৰত, হয়তো তোমালোকে চাইছা সকলে। তো সেই সম্পৰ্কে আজি এক বিশেষ আলোচনা তোমালোকৰ মাজত মই লৈ আহিছোঁ। মই আশা কৰিছোঁ মোৰ তথ্যখিনিয়ে তোমালোকক এটা ভাল জাগৰণৰ সৃষ্টি কৰিব আৰু ভালকৈ বুজি পাব। তো আজি সকলোকে মোৰ লেটছ জইন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ মোৰ আলোচ্য বিষয়, যি বিষয় সম্পৰ্কে মই তোমালোকক জনাবলৈ আগবাঢ়িছোঁ। ফাৰ্ষ্ট কথাটো হ'ল, NAPৰ আণ্ডাৰত গুৱাহাটী ইউনিভাৰ্চিটিয়ে অলৰেডি বিগত ছেমিষ্টাৰবিলাক হৈ আছে আৰু এইটো যিটো ছেমিষ্টাৰ ওলালে 2026 বৰ্ষত, যিটো 6 ছেমিষ্টাৰ ৰিজাল্টটো ইতিমধ্যে দি দিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ। মই বিশেষকৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ কথাটো কৈছোঁ। তো এই 6 ছেমিষ্টাৰৰ পৰা এতিয়া যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে 4 বছৰৰ পাঠ্যক্ৰম পঢ়াৰ কাৰণে ইচ্ছুক, অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো নোটিছ জাৰি কৰিছে যে কোনবিলাক ছাত্ৰ ছাত্ৰীয়ে 4 বছৰৰ পাঠ্যক্ৰম কৰিবলৈ সমৰ্থ হ'ব বা কোৱালিফাই হ'ব, যিসকল ছাত্ৰ ছাত্ৰীয়ে যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে এই 6 ছেমিষ্টাৰ পৰ্যন্ত যিটো ৰিজাল্ট আহিছে, সেই ৰিজাল্টটো যদি CGPA-টো যদি 7.5 অৰ্থাৎ 75% পাইছে, সেই ছাত্ৰসমূহে ৰিচাৰ্চ উইথ অনাৰ্ছ, এটা পইণ্ট যে ৰিচাৰ্চ কৰিবৰ কাৰণে সুযোগতা লাভ কৰিব 4 বছৰৰ ক্ষেত্ৰত। এইবাৰ 3 বছৰৰ পিছত যিটো 4 বছৰ থাকিব, সেই 4 বছৰত তেওঁ অনাৰ্ছ লৈ ৰিচাৰ্চটো কৰিব পাৰিব। যিহেতু অনাৰ্ছ আছে, তো ৰিচাৰ্চটো কৰিব পাৰিব, ৰিচাৰ্চৰ সুবিধা থাকিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে 7.5 CGPA পোৱা নাই, সেইসমূহ ছাত্ৰ ছাত্ৰীয়ে তোমালোকৰ অনলি ডিপ্ল'মাৰ কাৰণেহে এটা বছৰৰ কৰিব লাগিব। সেইটো তোমাৰ 4 বছৰ, যদি তুমি 4 বছৰৰ কৰা তোমালোকে, তেনেহ'লে তোমালোকৰ এইটো ডিপ্ল'মাহে এটা হ'ব। গতিকে এইটো আছিল ফাৰ্ষ্ট পইণ্ট, যে এইটো আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে জাৰি কৰা নোটিছ। নোটিছটো মই তোমালোকক দেখুৱাই দিছোঁ। এই নোটিছটোৰ ওপৰত ভিত্তি কৰিয়ে দিয়া আছে ইয়াত, যে এই 4 বছৰৰ কাৰণে 7.5 CGPA লাগিব, সৰ্বমুঠ এভাৰেজ হ'ব লাগিব। কোনো এটা পাৰ্টিকুলাৰ ছেমিষ্টাৰত নাপালে নহ'ব, এভাৰেজ CGPA তোমালোকৰ কিন্তু SGPA-টো নহয়, CGPA হ'ব। এভাৰেজ যিহেতু হয় CGPA-টো, তো CGPA-ৰ ওপৰত ভিত্তি কৰি তোমালোকৰ 4 বছৰ পাঠ্যক্ৰমটো হ'ব। এইটো এটা পইণ্ট গ'ল। এতিয়া কথাটো হ'ল যে যদি কোনো ছাত্ৰ ছাত্ৰীয়ে ইচ্ছা কৰে যে মই 3 বছৰৰ BA বা BSc বা BCom কৰিলোঁ, এতিয়া মই 4 বছৰ ডিপ্ল'মাটো ৰিচাৰ্চ মই নকৰোঁ, কৰিব পাৰে। তেওঁক 3টা ছেমিষ্টাৰ, এই 6টা ছেমিষ্টাৰৰ ক্ষেত্ৰত তেওঁ যিটো BA চাৰ্টিফিকেট বা BSc চাৰ্টিফিকেট বা BCom চাৰ্টিফিকেট, সেই পাছ চাৰ্টিফিকেটটো তেওঁলোকে পাব। এইটো এটা পইণ্ট। 3 নম্বৰ পইণ্টটো হ'ল যে যদি কোনো ছাত্ৰ ছাত্ৰীয়ে 4 বছৰৰ পাঠ্যক্ৰমটো কমপ্লিট কৰে, সেইসমূহ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত MA-টো 1 বছৰৰ কাৰণে হ'ব। তেওঁলোক যদি পিছত MA-টো 1 বছৰতে কৰিব পাৰিব, 1 বছৰতে তেওঁলোকৰ MA কমপ্লিট হ'ব বা MSc কমপ্লিট হ'ব। যদি তেওঁ 4 বছৰটোহে কৰে, ৰিচাৰ্চ উইথ অনাৰ্ছ বা ৰিচাৰ্চ উইথ অনাৰ্ছটো কৰে। আৰু যদি কোনো ছাত্ৰ ছাত্ৰীয়ে 4 বছৰৰ পাঠ্যক্ৰম কৰে, তাৰপিছত তেওঁ যদি BEd কৰিব বিচাৰে, তেনেহ'লে
বিএডটো 1 বছৰৰ কাৰণে তেওঁলোকৰ হ'ব এই তেওঁলোকৰ কাৰণে বিএডটো 1 বছৰৰ কাৰণে হ'ব এইবেলি বিগত বছৰতো NAPৰ আণ্ডাৰত ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটি আৰু কিছুমান অট'নমাছ কলেজত BA উইথ BEd বা BSc উইথ BEd BCom উইথ BEd যিটো 4 বছৰৰ পাঠ্যক্ৰম সেইটো 6 বছৰৰ পাঠ্যক্ৰমটো 4 বছৰ কমপ্লিট কৰা এটা প্ৰসেস এটা UGCৰ আণ্ডাৰত চলিয়ে আছে তোমালোকে ভালকে জানা সেইটোৰ কাৰণে এন্ট্ৰেন্স এটা দিব লাগে UGC আণ্ডাৰত UGC কণ্ডাক্ট কৰা এটা এন্ট্ৰেন্স দিব লাগে এন্ট্ৰেন্স হিচাপে কোৱালিফাই কৰিলে প্ৰতিটো কলেজতে জানা মতে 100টাকৈহে সিট দিছে এইবিলাকৰ ক্ষেত্ৰত যে BA উইথ BEd সকলো কলেজতে নাই কিছু কিছু পাৰ্টিকুলাৰ কলেজতহে যিসকলৰ নেকত ভাল এটা পজিশন আছে সেই সমূহ কলেজে এই সুবিধাটো পাইছে এইটো সিট অৰ্জন কৰিছে আৰু এই হিচাপে বহুত ষ্টুডেন্টে এডমিশন লৈছে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে যদি সেই সুযোগতা লাভ কৰা নাই বা এডমিশন পোৱা নাই সেই সমূহ ছাত্ৰ ছাত্ৰী কিন্তু এই 4 বছৰ পাঠ্যক্ৰম কৰাৰ পিছত 4 বছৰৰ পাঠ্যক্ৰমটো কমপ্লিট কৰাৰ পিছত তেওঁলোকে যদি মাস্টাৰ্স কৰিব বিচাৰে মাস্টাৰ্সৰ তেওঁলোকৰ 1 ইয়াৰত কমপ্লিট হ'ব আৰু যদি কোনোবাই BEd কৰিব বিচাৰে তেওঁলোকৰ BEdও 1 ইয়াৰত কমপ্লিট হ'ব তো এইটোৱে যে তোমালোকৰ যদি তোমালোকক যিটো তোমালোকৰ ভাল লাগে তোমালোকে সেইটো চয়েস কৰা আৰু যিসমূহ সকলো কলেজতেই তোমালোকে যে 4 বছৰ পাঠ্যক্ৰমৰ কাৰণে চৰকাৰে বা গুৱাহাটী ইউনিভাৰ্চিটি বা আদাৰ্স ইউনিভাৰ্চিটিয়ে যে পারমিশন দিবে এইটো না পার্টিকুলার কিছুমান ডিপার্টমেন্টে হয়তো পাব যিসমূহ ডিপার্টমেন্টত এভেইলেবিলিটি অফ ফ্যাকাল্টিজ থাকিব যিসমূহ সব রিসোর্স এভেইলেবল থাকিব সেই সমূহ ছাত্র কলেজতে পার্টিকুলার ডিপার্টমেন্টেহে এই পারমিশনটা পাব 4 বছর পাঠ্যক্রম কন্টিনিউ করার কারণে তো তোমালোকে এডমিশন লোৱাৰ আগত বা 4 বছৰ পাঠ্যক্ৰম স্টাডি কৰাৰ আগত তোমালোকে ভালকে তোমালোকৰ কলেজৰ ষ্টাফৰ লগত বা তোমাৰ টিচাৰ্স প্ৰিন্সিপালৰ লগত তোমালোকে আলোচনা কৰিবা যে তোমালোকৰ তাত পারমিশনটো পাইছে নাই যদি পাইছে তোমালোকে তাত এডমিশন লৈ 4 বছৰ পাঠ্যক্ৰমটো কন্টিনিউ কৰিব পাৰা হ্যাঁ ইয়াত তোমালোকৰ বেনিফিটসটো কি হ'ব যে তোমালোকে যেটো BA উইথ BEd কৰিব লাগিছিল BEd টো 3 বছৰৰ কাৰণে আগত আছিল এতিয়া 4 বছৰৰ কাৰণে হল আৰু BEd টো তোমালোকৰ 2 বছৰৰ কাৰণে আগত আছে তো এতিয়া BA আৰু BEd টো 5 বছৰৰ তো 5 বছৰটো তোমালোকৰ 4 বছৰ কমপ্লিট হ'ব এটা তোমালোকৰ বেনিফিট হ্যাঁ তোমালোকৰ MA যদি কোনোবাই মাস্টার্স কৰিব বিচাৰে তেওঁলোকৰ ক্ষেত্ৰতো মাস্টার্সটো আগত 2 বছৰ আছিল এতিয়া 1 বছৰতে মাস্টার্সটো কমপ্লিট হ'ব তো এনেকুৱা এটা বেনিফিট তো তোমালোকে যদি ভাবা যে মই 4 বছৰটো কৰিব পাৰা যদি তোমালোকে 3 বছৰ কৰি BEd কৰক কিন্তু তোমালোকে যদি 3 বছৰ কৰা তেন্তে হলে তোমালোকৰ ক্ষেত্ৰত কিন্তু 2 বছৰ BEd টো কৰিব লাগিব তো তোমালোকে তেতিয়া 1 বছৰত BEd কমপ্লিট নহব তোমালোকে যদি কোনোবা ছাত্ৰ ছাত্ৰী 3 বছৰৰ কাৰণে 3 বছৰতে BA বা BSc বা BCom কৰিছে আৰু তেওঁ পিছত ভাবে যে মই BEd টো কৰিম তেনেহলে তেওঁৰ কাৰণে কিন্তু 2 বছৰ BEd কৰিব লাগিব যিসকল ছাত্ৰ ছাত্ৰী পাৰ্টিকুলাৰ 4 বছৰৰ পাঠ্যক্ৰম কমপ্লিট কৰিব সেই সমূহ ছাত্ৰ ছাত্ৰীহে BEd বা মাস্টার্স 1 ইয়াৰৰ কাৰণেহে এলিজিবল হ'ব বা MA টো 1 ইয়াৰৰ কাৰণে এলিজিবল হ'ব কথাটো বুজি পাইছে মই আশা কৰিছো মোৰ কথাখিনি সমূহ ছাত্ৰ ছাত্ৰীয়ে ভালকে বুজি পাইছে আৰু যদি তোমালোকক বিশেষ আৰু কিবা ইনফৰমেশন লাগে তোমালোকৰ এই সম্পৰ্কে NAP সম্পৰ্কে বা তোমালোকৰ এই পাঠ্যক্ৰম সম্পৰ্কে সেই সময় তোমালোকৰ কমেন্ট বক্সে নিশ্চয় জনাবা মই নেক্সট চেষ্টা কৰিম তোমালোকৰ আগন্তুক যিসমূহ ডাউট থাকিব সেই ডাউটসমূহ সলভ কৰি দিয়াৰ কাৰণে আৰু তোমালোকে নিশ্চয় পাহৰি নাযাব আৰু মোৰ আগন্তুক ভিডিঅ'সমূহ যিসমূহ তোমালোকক উপকৃত কৰিব বুলি মই আশা কৰিছো সেই উপকৃত ভিডিঅ'সমূহ চাবৰ কাৰণে তোমালোকে নিশ্চয় এই চেনেলটোৰ লগত সংযুক্ত থাকিব আৰু সংযুক্তৰ কাৰণে তোমালোকে নিশ্চয় এৰি নাযাব ধন্যবাদ সকলোকে আজিৰ কাৰণে ইমানতে বিদায় লৈছো আগন্তুক ভিডিঅ'ত তোমালোকৰ লগত আকৌ দেখা হ'ব